নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যনলৈ আজি আমি আলোচনা কৰিম নতুনকৈ পদ মুকলি হোৱা চৰকাৰী বিভাগৰ চাকৰিৰ বিষয়ে। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ জব ইনফৰমেশ্যন আপোনালোকে পাই থাকিব পাৰে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৱাৰ গ্ৰিডৰ ফালৰ পৰা পদ মুকলি হৈছে। পাৱাৰ গ্ৰিড ৰিক্ৰুইটমেণ্ট 2025 1543টা পোষ্ট আছে ফিল্ড ইঞ্জিনিয়াৰ আৰু ফিল্ড ছুপাৰভাইজাৰৰ বাবে আৰু এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। আৰু পাৱাৰ গ্ৰিড অনলাইন এপ্লাই লাষ্ট ডেট হৈছে 17 ছেপ্টেম্বৰ 2025 আৰু পোষ্ট কেইটা হৈছে প্ৰথম পোষ্টটো হৈছে ফিল্ড ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল নাম্বাৰ অফ পোষ্ট 532 532টা পোষ্ট আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত ফুল টাইম BE BTech আৰু BSc ইঞ্জিনিয়াৰিং in electrical discipline or equivalent discipline from recognized university with minimum 55% mark আপোনালোক 55% mark থাকিব লাগিব। পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ লগতে আৰু 2 নম্বৰ পোষ্টটো হৈছে ফিল্ড ইঞ্জিনিয়াৰ চিভিল নাম্বাৰ অফ পোষ্ট 198টা পোষ্ট আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত ফুল টাইম BE BTech BSc Engineering in Civil Discipline or Equivalent Discipline from Recognized University আৰু মাৰ্ক বিচাৰিছে 55% আৰু পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চো বিচাৰিছে ইয়াতে চাই ল'ব। আৰু 3 নম্বৰ পোষ্টটো হৈছে ফিল্ড ছুপাৰভাইজাৰ ইলেক্ট্ৰিকেল নাম্বাৰ অফ পোষ্ট 535টা পোষ্ট আছে ইয়াত আৰু ইয়াতো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল অৰ ইকুইভেলেণ্ট ডিচিপ্লিন ফ্ৰম ৰেকগনাইজড টেকনিকেল বৰ্ড ইনষ্টিটিউট উইথ মিনিমাম 55% মাৰ্ক বিচাৰিছে আৰু হায়াৰ টেকনিকেল কোৱালিফিকেশ্যন বিচাৰিছে BTech BE MTech ME etc. উইদাউট ডিপ্ল'মা ইজ নট এলাউড ডিপ্ল'মা নহ'লে এলাউ নহ'ব আৰু ইয়াতো পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু 4 নম্বৰ পোষ্টটো হৈছে ছুপাৰভাইজাৰ চিভিল নাম্বাৰ অফ পোষ্ট আছে 193টা পোষ্ট আছে ইয়াতে আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং আৰু মাৰ্ক বিচাৰিছে 55% আৰু হায়াৰ টেকনিকেল কোৱালিফিকেশ্যন বিচাৰিছে BTech BE MTech ME etc. আৰু ইয়াতো উইদাউট ডিপ্ল'মা ইজ নট এলাউড বুলি লিখি দিছে আৰু পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইয়াতো বিচাৰিছে। আৰু 5 নম্বৰ পোষ্টটো হৈছে ফিল্ড ছুপাৰভাইজাৰ ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন আৰু পোষ্ট আছে 85টা ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন আৰু ইয়াতো 55% মাৰ্ক লাগিব আৰু হায়াৰ টেকনিকেল কোৱালিফিকেশ্যন লাগিব BTech BE MTech ME etc. আৰু ইয়াতো পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে ইলেক্ট্ৰিক আৰু এজ লিমিট বিচাৰিছে কেণ্ডিডেট আপাৰ এজ মাষ্ট বি আপ টু 28 years on 7/08/2024 28 বছৰ হ'ব লাগিব 2024 আগষ্ট মাহৰ 7 তাৰিখলৈকে আৰু এজ ৰিলেক্সেশ্যন বিচাৰিছে ৰিলেক্সেশ্যন ইন আপাৰ এজ লিমিট ইজ এজ মেনশ্যন বিল' OBC আৰু NCLৰ কাৰণে 3 বছৰ থাকিব এজ ৰিলেক্সেশ্যন আৰু SC STৰ বাবে থাকিব 5 বছৰ PWBD আৰু আনৰিজাৰ্ভ কেটেগৰী EWSৰ কাৰণে 10 বছৰ PWDB BD OBC NCLৰ কাৰণে 13 বছৰ থাকিব আৰু PWBD SC STৰ কাৰণে 15 বছৰ থাকিব আৰু এপ্লিকেশ্যন ফিজ হৈছে SC ST PWD আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে আৰু ফিল্ড ইঞ্জিনিয়াৰৰ কাৰণে 400 টকা ফিল্ড ছুপাৰভাইজাৰৰ কাৰণে 300 টকা ফিজ ইয়াত লাগিব আৰু যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু পোষ্ট কেইটাৰ বিষয়ে যদি ডিটেইলছত জানিব বিচাৰিছে তেন্তে ডিছক্ৰিপশ্যনত মই এই ৱেবছাইটটোৰ লিংকটো দি দিম ইয়াত গৈ এডভাৰটাইজমেণ্ট ডিটেইলছত গৈ ক্লিক হেয়াৰ কৰি ইয়াত ক্লিক কৰি আপোনালোকে গোটেইখিনি তথ্য জানিব পাৰিব। ধন্যবাদ।